Hi guys. Hello everyone. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আমাৰো ভাল আমাৰ তৰফৰ পৰা আপোনালোক সকলোকে শাৰদীয় দুৰ্গত খবৰ শুভকামনা জ্ঞাপন কৰিলো পূজাটো যাতে আপোনালোকৰ ভালে কুশলে যায় আৰু আজি এই ভিডিওটো লৈ মই স্মৃতি মই সীমন্ত সকলোকে আকৌ এবাৰ স্মৃতি জললৈ এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আশা কৰো ভিডিওটো চাই ভাল পাব আৰু আমাৰ আগৰ যদি ভিডিওসমূহ চোৱা নাই আপোনালোকে এতিয়া গৈ পেলাই চাই ল'ব আৰু বৰ্তমান আমি আজি ঘৰত ভিডিও বনোৱা নাই বৰ্তমান আমি এটা জেগালে আমি আছো তৰাজান কাকতি গাঁৱৰ স্লোগান বুলি যোনখন ৰেষ্টুৰেণ্ট আছে ইয়াত আৰু ডাইৰেক্ট আপোনালোকে এটিএডৰ পৰা কাকতি গাঁৱৰ ৰাস্তাটো সোমাই আহিলে বৰ্ডখন দেখিবই আৰু ইয়াতে এটা এনজিঅ আছে পূৰ্ব ভাৰতী বুলি এই এনজিঅটো আপোনালোকে একদম ইজি এড্ৰেছ হয় বিচাৰিবলৈ বেছি কষ্ট কৰিব নালাগে মেপত মাৰিলে হয় স্লোগান বুলি আহিয়ে যায় তো ভিতৰলৈ যাওঁ দেখাই আছো কি আছে কি নাই আৰু আমি আজি অকলে অহা নাই আমাৰ লগত আজি আৰু লগৰ দুজন আহিছে তো কোন আহিছে আপোনালোকক দেখাই আছো বলক ভিতৰলৈ যাওঁ আৰু এফালেদি সোমাই আহি এখন দেখিছে ইয়াত এটো এনজিঅটো হয় আৰু এফালেদি সেকেন্ড যোনটো জেগা আছে এটো এওঁলোকৰ হয় আগতে এওঁলোকৰ লোকেশন বেলেগ আছিল কিন্তু এতিয়াও বেলেগ কৰিলে দেখিছে আমাৰ লগত আছে আজি সানিদা নমস্কাৰ সানিদাৰ চেনেল এটা আছে ন হয় সব সানিমানা দাস ব্লগছ বুলি আছে আৰু ডেসক্ৰিপচনত আমাৰ এই লিংক দিয়ে দিব চাগে ডেসক্ৰিপচনত লিংকটো দি দিম আৰু আপোনালোকে ওপৰত সানিমানা দাসৰ যোনটো মানে লোগোটো মই ওপৰত লগাই দিম নামটো লগাই দিম তো আপোনালোকে চাব পাৰিব চেনেলটো চাব আপোনালোকে ভিডিওখিনি চাই বহুত ভাল পাব আৰু আমি আজি একেলগে আজি বনাম ভিডিও ভাল লাগিব ন কি ভাল লাগিব আৰু তো চাই থাকক সম্পূৰ্ণ ধুনীয়াকৈ চাব ঠিক আছে বলক তেতিয়াহ'লে আমি ভিতৰলৈ যাওঁ তাত কি আছে আমি দেখাওঁ এওঁ হৈছে স্লোগানৰ ওনাৰ মানে এওঁ নহয় লগত আৰু আছে ন আমি মোৰ নাম সুব্ৰত দত্ত আমি তিনিজন আছো আচলতে লগত চিন্ময়জ্যোতি গগৈ আৰু দেৱব্ৰত গগৈ আমি তিনিজন আছে আৰু লোকেশনটো বেলেগ আছিল বুলি শুনিছিলো মানে মই আগত শুনিছো বাৰু স্লোগানৰ নামটো জনাজাত তো আগত শুনিছো যে স্লোগান বেলেগখন ঠাইত আছিল এতিয়া ইয়ালৈ আনিলে মানে প্ৰথমটো ভাল লাগিছে যে ধন্যবাদ যে স্লোগান নামটো জনাজাত বুলি কৈছে সেইটো যদি ৰাইজে তেনেকৈ ভাবিছে আঁকোৱালি লৈছে সেইটো কাৰণে সঁচাকৈ গ্ৰেটফুল থেংক ইউ আৰু কথাটো হৈছে আগৰ শ্লোগানখন প্ৰথম যিখন আমি আৰম্ভ কৰিছিলোঁ সেইখন চোলাধৰা শাস্ত্ৰীৰ ভিতৰত আছিলে যোৱা নৱেম্বৰ 5 তাৰিখে আমাৰ দেৱালী আছিলে যিদিনা দেৱালীৰ দিনা এটা দুৰ্ঘটনা সংঘটিত হৈছিলে সকলোৱে জানে আচলতে আমাৰ গোটেইখন জুইত ভস্মীভূত হৈ গৈছিল তো তাৰপিছতে ঠিক এমাহৰ পিছতে 5 ডিচেম্বৰ মানে 5 নৱেম্বৰ ঘটনাটো হৈছে 5 ডিচেম্বৰ ঠিক এমাহৰ পিছতে আমি এই কাকতি গাঁও তৰাজান কাকতি গাঁৱত আকৌ শ্লোগানখন আৰম্ভ কৰিছোঁ এতিয়া লোকেশ্যনটোতো কাকতি গাঁও আপোনালোকক আগতে জনাইছোৱে খুব ভাল লাগিলে যে আপোনালোকে একেবাৰে শেষ হৈ যোৱাৰ পৰা আকৌ এবাৰ আৰম্ভ কৰিলে মানে কি প্ৰথম আৰম্ভ কৰা আৰু সেকেন্ড টাইম আৰম্ভ কৰা সেইটো এটা বহুত ডাঙৰ কথা হয়নে বাৰু কাৰণ সব ফালৰ পৰাই শেষ হৈ গৈ পেলাই যেতিয়া আপোনালোক আৰু নতুন প্ৰজন্ম যিহেতুকে সেইটো বহুত বেছি ডাঙৰ কথা সেইটো কাৰণে থেংকফুল আচলতে আমি গোটেই অসমৰ ৰাইজৰ ওচৰতে মানে কথাটো হৈছে কি আমি যি তিনিজনৰ নাম গ'লো আমি যি তিনিজনে আৰম্ভ কৰিছোঁ ব্যৱসায়ৰ পৃথিৱীখনত মানে আমি তিনিজনে আমাৰ পৰিয়ালৰ প্ৰথম প্ৰজন্ম ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন গোটেই তিনিজনে আমাৰ নিজৰ পৰিয়ালৰ গতিকে আৰম্ভ কৰাৰ মাত্ৰ 8 মাহ পিছতে তাৰ মাজৰে 3 মাহ 3.5 মাহ মান কোভিডৰ কাৰণে একেবাৰে লকডাউনৰ কাৰণে বন্ধ আছিলে একেবাৰে অভিজ্ঞতা নোপোৱাকৈ জাষ্ট চালুকীয়া অৱস্থাতে আমাক জুয়ে গোটেই বস্তুখিনি শেষ কৰি পেলাইছিলে আৰু আমি সেই 5 নৱেম্বৰ দিনা 5-6 তাৰিখে আমি এটা কথাই ভাবি লৈছিলোঁ যে আমি আৰম্ভ কৰিছিলোঁ ব্যৱসায় চাগে নোৱাৰিম আৰু কাৰণ যিকেইটা পইচা গোটাই মেলি ইনভেষ্ট কৰিছিলোঁ শেষ হ'ল কিন্তু কথাটো হৈছে পিছদিনাৰ পৰাই অসমৰ ৰাইজে যিটো মৰম আদৰ দেখুৱালে আচলতে অসমত প্ৰথমবাৰৰ বাবে এটা ঘটনা সংঘটিত হৈছিল যে কোনোবা ব্যৱসায়িক প্ৰতিষ্ঠান এখন ভস্মীভূত হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে সাধাৰণ ৰাইজে আদৰ মৰম দেখুৱাৰ লগতে আৰ্থিক সহায়ো দিছিলে অসমত চাগে ভাৰতত হৈছে নে নাজানো কিন্তু অসমত মই বহুত মানুহৰ লগত বিভিন্নজনৰ লগত পাতিছোঁ কিন্তু এনেকুৱা উদাহৰণ মনত পৰা অৱস্থাত কাৰো নাই যে কোনোবা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত এনেকুৱা ঘটনা হোৱাৰ পিছত এনেকুৱা ধৰণে ৰাইজে হেৰি কৰিছে গতিকে অসমীয়া ৰাইজৰ মৰম আদৰত আমি আকৌ শ্লোগানখনো নতুনকৈ খুলিলোঁ আৰু এই ঘটনাটোৱে ৰাইজৰ মৰম আদৰে আমাক বহুত 2-3-4-5 গুণলৈকে মানে আমাক বেছি উদ্যম সাহস আৰু আত্মবিশ্বাস দি দিলে ভাল লাগিলে যে আপোনালোকে আকৌ এবাৰ উঠি আহি ইমান এখন ধুনীয়া ঠাইত ইমান ধুনীয়াকৈ আপোনালোকে ব্যৱসায়টো চলাই আছে আৰু খুব ধুনীয়া আপোনালোকক মই দেখাই দিম খুব ধুনীয়া এটা লোকেশ্যন লাইব্ৰেৰী আছে ফাৰ্ষ্ট টাইম দেখিছোঁ ৰেষ্টুৰেণ্ট বা কেফেত লাইব্ৰেৰী আছে মানে এইটো ক'বলৈ এইটো ভাল লাগে যে আমি এইটো দিবলৈ হেৰি কৰিবলৈ চেষ্টা কৰিছোঁ যে এখন ৰেষ্টুৰেণ্টৰ সদায় প্ৰায়ৰিটি হয় যে মানে ভাল কোৱালিটিৰ হেৰি দিয়া মানে খানা দিয়া খাদ্য দিয়া
তো সেইটো আমাৰ প্ৰায়ৰিটি আমি সেইটো দিবলৈ চেষ্টা কৰোঁ কিন্তু তাৰ লগতে আমি এইটো দিবলৈ চেষ্টা কৰিছোঁ যে এটা লাইব্ৰেৰীও থাককচোন এখন ৰেষ্টুৰেণ্ট হওক যিখনত প্ৰথমে মানুহ সোমাই আহি মেনুখন চুই চোৱাৰ আগতে বেলেগ এখন কিতাপ চুই চাওক বা কোনোবা অকলে আহিলে ব'ৰ নোহোৱাকৈ কিতাপ এখনৰ পাত দুটা লুটিয়াই কফি একাপ বা চাহ একাপ খাওক গতিকে সেইটো এখন অকণমান ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আটাইতকৈ ভাল লাগিছে যে মানুহে আঁকোৱালিও লৈছে যেতিয়া দেখোঁ ব্যস্ততাৰ মাজতে কেফে দৌৰা-দৌৰি কৰি ফুৰোঁতে যেতিয়া সোমাই আহোঁ দেখোঁ যে কলেজৰ ল'ৰা এজন আহি পেলাই কিতাপৰ পাত দুটা লুটিয়াই আছে ক'ৰবাত মানে সেইটোৰ পৰা আমাৰ একো ব্যৱসায়িক লাভালাভ নাই যদিও ক'ৰবাত ভাল লাগে হয় হয় আৰু খুব ইউনিক এটা কনচেপ্ট দেখিলোঁ লাইব্ৰেৰীটো ক'তো নাথাকে আৰু প্লাছ আপোনাৰ এইফালেটো কৈ দিব এইটো কি হয় এইটো কৈ দিব এইটো আচলতে অকণমান ব্যতিক্ৰম ধৰণে কৰাৰ চেষ্টা কৰিছোঁ তলত বহি পেলাই এইখিনি পীড়া দেখিছে মানে আমাৰ যিটো সহজে দেখা যায় যে চকী টেবুলত হেৰি কৰি পেলাই খোৱাৰ চিষ্টেম সেইটো আমাৰ ভিতৰত আমাৰো আছে কিন্তু তলত বহি পেলাই পীড়াত লৈ খোৱাৰ এটা ব্যৱস্থা কৰা হৈছে এইটো যোৰহাটত মই আচলতে সঁচাকৈ পোৱা নাই কিন্তু বাহিৰত থাকোঁতে দিল্লী হায়দৰাবাদত বস্তুটো দেখিছিলোঁ আৰু কেৱল দিল্লী হায়দৰাবাদ বুলিয়ে নহয় নৰ্থ ইষ্টতো এইটো অসম নাগালেণ্ড বা মেঘালয় জাতীয় জেগাত এনেকুৱা ধৰণৰ ব্যৱস্থা আছে কিন্তু অসমত এইটো অকণমান কম প্ৰচলিত গতিকে সেইটো এটা কৰিবলৈ চেষ্টা কৰিছোঁ যে মানুহে তলত বহি একেলগে ডাঙৰ গ্ৰুপ একেলগে বহি বাৰ্থডে পাৰ্টি বা কিবা ধৰণৰ কৰিব পাৰে আৰু মানুহে ভাল পাইছে যেন লাগিছে গোটেই কনচেপ্টটো হ্যাঁ আমাৰ সানিদাই গৈ পেলাই পুৰা বহি কেনেকুৱা লাগিছে বহি মজা লাগিব ন খাই আৰামত আহি পেলাই আপুনি আৰামত বহিব পাৰিব আৰু এইটো বহুতে এইটো জেগাত হেৰিও কৰে মানে বহিটো কথা পাতে কেতিয়াবা দেখোঁ আহি পেলাই কোনোবাই ইয়াত ভাগৰ শুইও দিয়ে অলপ দেৰি কাৰণে আড্ডা বহুত দীঘলীয়া আড্ডা বহে ইয়াত আমি হায়েষ্ট 3-4 ঘণ্টালৈকেও আড্ডা মই পাইছোঁ মানুহে পুৰা একদম ডাঙৰ গ্ৰুপ আহে অলৰেডি এইপিনে বাৰ্থডে পাৰ্টি আছে চাগে তেওঁলোকৰ বহি আছে খুব ধুনীয়া এটা কনচেপ্ট প্লিজ আপোনালোকে আহিব যদি এতিয়ালৈকে অহা নাই মোৰ মতেতো যোৰহাটৰ বহুতখিনি মানুহে আহিছে কিন্তু যদি অহা নাই আহিব এনেকুৱা এটা কনচেপ্ট ফাৰ্ষ্ট টাইম দেখিছোঁ ভাল লাগিছে আৰু আপোনালোকৰ এতিয়া স্পেচিয়েল খোৱা বস্তুখিনি ক'বচোন ইয়াতে কওঁ ন খোৱা বস্তু ইয়াতে কওক আৰু বঢ়িয়া আৰাম লাগিছে খোৱা বস্তু আচলতে এখন ফাষ্ট ফুডত মানে যিখিনি আইটেম থাকে যিখিনি ব্যৱস্থা থাকে সেইখিনি আমাৰ গোটেইখিনিয়ে আছে মানে ফাষ্ট ফুডত যিখিনি অন্তৰ্ভুক্ত হয় গতিকে সেইখিনি এটা এটাকৈ নাম লৈ ক'বলৈ বহুত দীঘলীয়া হ'ব সেইখিনি নকওঁ কিন্তু মানুহে খাই ভাল পোৱা আমাৰ ইয়াত আটাইতকৈ বেছি মানুহে খাই ভাল পোৱা আইটেম 3টা যদি ক'বলৈ যাওঁ প্ৰথম আমাৰ মানুহে মোগলাই পৰঠাটো খায় ৰাইজে মোগলাই পৰঠাটো খাই খুব ভাল পায় চিকেন মোগলাই সেইটো খাবলৈ বহুত মানুহ আহে 2 নম্বৰটো হৈছে আমাৰ শ্লোগান স্পেচিয়েল এটা ফ্ৰাইড ৰাইচ আছে হয়তো আপোনালোকক খুৱাব দিয়ে ইয়াৰ অলপ পিছত শ্লোগান স্পেচিয়েল ফ্ৰাইড ৰাইচটো ৰাইজে ভাল পাওঁ বুলি কয় আৰু 2 নম্বৰটো আমাৰ হেৰিটো চিকেন পোলাওত মানুহে অকণমান ঘৰুৱা ফ্লেভাৰ মানে উৎসৱ পাৰ্বণত যিটো ঘৰত আচলতে পোলাওৰ ব্যৱস্থা কৰা হয় চিকেন পোলাও আৰু তেনেকুৱা ধৰণৰ এটা সোৱাদ পাওঁ বুলি মানুহে কয় কিন্তু তাতকৈ মই এটা কথা ক'বলৈ ভাল পাম আচলতে এই পাই থকা কথাখিনি ক'লোঁ কিন্তু আকৌ নেক্সট কি স্পেচিয়েল পাবলৈ গৈ আছে আচলতে শ্লোগানত আৰু কেইদিনমান পিছতেই মানে ঠিক এমাহৰ ভিতৰতে হয়তো অক্টোবৰ শেষত বা নৱেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি নতুন এটা আইটেম আনিম আৰু সেই কথাটো আজি প্ৰথমবাৰৰ কাৰণে ৰাজহুৱাকৈ আচলতে হেৰি কৰা হৈছে ৰিভিল কৰা হৈছে প্ৰকাশ কৰা হৈছে কিয়নো আমি আচলতে এই সিদ্ধান্তটো 2-3 দিন আগতেহে লৈছোঁ যে শ্লোগানত এটা নতুন আইটেম ইন্ট্ৰডিউচ কৰা হ'ব প্ৰেজেণ্ট কৰা হ'ব যিটো আইটেম যোৰহাটত নাই একদম চিয়'ৰ যোৰহাটত ক'তো নাই গুৱাহাটীত এখন জেগাত আছে বুলি শুনিছোঁ কিন্তু এইটো আটাইতকৈ বেছিকৈ প্ৰচলিত হায়দৰাবাদত যিসকলে হায়দৰাবাদ গৈছে বা বেলেগ জেগাতো এইটো এবাৰ মুখত লগাইছে যে আৰবিয়ান মান্দি বিৰিয়ানী আৰু এতিয়া আমাৰ ইয়াত খানা আহি গ'ল দেখিছে নহয় এয়া ফ্ৰাইড ৰাইচ আৰু এইটো মোগলাইৰ পৰাঠা আছিলে ন মোগলাই পৰাঠা আৰু এইখিনি চচখিনি আৰু এটা হৈছে ৰোল এইটো ভেজ ৰোল হয় আৰু এইটো আপোনাৰ শ্লোগানৰ স্পেচিয়েল বুলি কৈছে এইটো কি বুলি কৈছিলে এইটো শ্লোগান স্পেচিয়েল ফ্ৰাইড ৰাইচ আচ্ছা দেখাততো খুব পুৰা লোভনীয় লাগিছে গোটেইকেইটাই বহুত বেছি লোভনীয় লাগিছে আৰু খাই চাওঁ ভিডিঅ'টো বনাই খাব লাগে ন এতিয়া সানিদাই মানে ভিডিঅ'তকৈ বেছি খোৱাৰ ইণ্টাৰেষ্ট দি দিছে তেতিয়া খাই চাওঁ তেতিয়াহ'লে ৰিভিউটো কৈ আছোঁ আপোনালোকক আহিলে খাব লাগে আৰু চেলেঞ্জ নহয় বাৰু সৌভাগ্যবশতঃ কাৰণ আমাৰ লগত সানিদা আছে এওঁলোকৰ লগত চেলেঞ্জ নহয় এতিয়া মোক তিতা কেৰেলা খাবলৈ মন নাই ঠিক আছে তো আৰম্ভ কৰোঁ টেষ্টখিনি জনাইছোঁ কেনেকুৱা হয় জনাইছোঁ আৰু আমাৰ এয়া স্মৃতিয়ে পুৰা ভাগ কৰি আছে চাৰ্ভ কৰি দিছোঁ এইফালে পুৰা একদম জিভা পানী পৰি গৈছে যেন পাইছোঁ দেখাত কিন্তু খুব টেষ্টি লাগিছে ন কেনেকুৱা লাগিছে পুৰা টেষ্টি লাগিছে খাই কেনেকুৱা মজা হ'ব আজি খাবলৈ বলা লাগে স্পেচিয়েল ফ্ৰাইড ৰাইচটো টেষ্ট কৰি চাইছোঁ আমি
এয়া প্ৰথম স্পেচিয়েলটো টেষ্ট কৰিছে টেষ্টটো কেনেকুৱা বঢ়িয়া এনেকুৱা নহয় যে একদম মছালেদাৰ পুৰা মছলা মাৰি দিয়া নহয় ঘৰুৱা সোৱাদৰ এটা ফ্ৰাইড ৰাইচ হয় মানে খুব টেষ্টি লাগিছে খাই আৰু চাটনি আছে লগত গাইজ এয়া যোনটো শ্লোগানৰ আপোনাৰ স্পেচিয়েল বুলি কয় এটা টেষ্ট কৰি চাওঁ কেনেকুৱা ধৰণৰ কি চাওঁ টেষ্টটো বহুত সুন্দৰ হ'ব দেই ক'ব লাগিব কিন্তু ভাই কেনেকুৱা পাইছা খাই মজা খাবলৈ মানে টেষ্টটো মানে শ্লোগান স্পেচিয়েল বুলি যে কৈছে সেইটো কাৰণে কৈছে মানে মজা খাবলৈ সঁচাকে স্পেচিয়েল হয় সঁচাকে বঢ়িয়া লাগিছে খাই চাওঁ কেনেকুৱা হৈছে ধুনীয়া আল্টিমেট চানি কেনেকুৱা পাইছা একদম আল্টিমেট দেই টেষ্টটো সঁচাকৈ বহুত ধুনীয়া ইয়াৰ বিশেষকৈ চাটনিটো আৰু ভাল লাগিছে যেতিয়া খাম এয়াটো ৰোল ভেজ ৰোলটো খাই চাম কেনেকুৱা কি আছে চানি ফিডবেক দিয়া ফেচ ৰোলটো ইটোতকৈ ইটো ভাল ইটোতকৈ এতিয়া খাই বৈ পৰা হৈ গ'ল খুব টেষ্টি লাগিলে খাই মানে কি হ'ল আমি 3টা লৈছিলোঁ আইটেম ইটোতকৈ সিটো ভাল পালোঁ সিটোতকৈ সিটো ভাল পালোঁ এনেকুৱা নহয় যে আপুনি পাৰ্টিকুলাৰ এইটো বস্তু খাবলৈ আহিব প্ৰত্যেক দিনাই আহিব সদায় এটা এটা বস্তু ট্ৰাই কৰিব সদায় এটা ইউনিক বস্তু পাব খাবলৈ আৰু এওঁকটো লগ পালে আৰু এখেত দুজন এওঁলোকৰ লগৰ ন আপোনালোক মই দেৱব্ৰত গগৈ আৰু মই চিন্ময়ী তেওঁলোকে একেলগে খুলিছে খুব ধুনীয়াকৈ আৰম্ভ কৰিছে একো শূন্যৰ পৰা যে আৰম্ভ কৰিছে সেইটো এটা বহুত বেছি ডাঙৰ কথা আগবাঢ়ি যাওক আমি সকলোৱে ভাবোঁ আগবাঢ়ি যাওক আৰু আমাৰো সদায় ছাপোৰ্ট থাকিব আপোনালোকক আগবাঢ়ি যাবলৈ খুব ভাল লাগিলে খাই থেংক ইউ তেতিয়াহ'লে ভিডিঅ'টো আমাৰ ইয়াতে এতিয়া শেষ কৰোঁ আৰু আপোনালোকো আহিলে জনাব কেনেকুৱা পালে খাই আৰু আহিলে ইয়াত ক'ব আমি আমাৰ চেনেলটোৰ কথা ক'ব আৰু ন তাকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক যদি ইয়ালৈ আহে ক'ব যে আমাৰ ভিডিঅ' চাই আহিছে তেওঁলোকেও ভাল পাব তো আজিলৈ বাই বাই আমাৰ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই যাব আৰু ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই